हेलो स्टूडेंट मैं आज तुम्हालोকক जुग्म संख्या इभेन नम्बर और अजुग्म संख्या ऑड नम्बर विषय कम जुग्म संख्या बा इभेन नम्बर बुलिले आमी कि बुझो जिबिलाक संख्या दुइरे विभाज्य হয় तेनेबिलाक संख्याके आमी जुग्म संख्या बुली कওঁ जेने 2 4 6 8 10 12 14 এনেকুৱা নাম্বাৰ বিলাকক আমি যুগ্ম সংখ্যা বুলি কওঁ যেনে যিবিলাক সংখ্যা মানে দুটা দুটাকে ভাগ কৰিলে আমাৰ মিলি যায় এতিয়া 2 4 6 18 10 12 14 এইবিলাক গম পাইছো আমি যুগ্ম সংখ্যা কিন্তু ডাঙৰ নাম্বাৰো যদি দি আমি তে চাওঁ যেনেকে এটা যদি 30 ক আমি 2 এ হৰণ কৰি চাম 2 এ হৰণ কৰি চাম 10 5 দুগুণ 9 মিলি গ'ল তেতিয়া আমাৰ ৰিমাইন্ডাৰটো 0 বা বাকিটো শূন্য হৈ যাব তাৰ মানে মিলি গুছি যাব তেতিয়া তেনেকুৱা সংখ্যাবিলাক যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ হ'ব যিকোনো নাম্বাৰৰ ক্ষেত্ৰত ডাঙৰ নাম্বাৰো যদি দিয়ে এটা 246 তাক আমি 2 এ ডিভাইড কৰি চাম 2 গুণ 2 4 নামি গ'ল 2 দুগুণ 4 হৈ গ'ল 6 3 দুগুণ 4 যেনেকুৱা নাম্বাৰে দিয়ে আমি তাক 2 এ হৰণ কৰি চাম 2 এ হৰণ কৰিলে যদি মিলি যায় তেতিয়া তেনেবিলাক সংখ্যাক যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ বুলি কোৱা হয় অযুগ্ম সংখ্যা মানে কি যিবিলাক সংখ্যা 2 ৰে বিভাজ্য নহয় তেনেবিলাক সংখ্যাক অযুগ্ম সংখ্যা বুলি কোৱা হয় যেনে 3 5 7 9 11 13 এনেকুৱা নাম্বাৰ বিলাকক অযুগ্ম সংখ্যা বা অড নাম্বাৰ বুলি কোৱা হয় অযুগ্ম সংখ্যাবিলাক আমি কেনেকৈ চাম যিকোনো এটা সংখ্যা ললো আমি 35 এই নাম্বাৰটো আমি যুগ্ম সংখ্যা না অযুগ্ম সংখ্যা চাবলৈ 2 এ হৰণ কৰি চাম 2 এ হৰণ কৰিলো 2 গুণ 2 15 হৈ গ'ল 7 দুগুণ 14 এক বাকি ৰৈ গ'ল যেতিয়া বাকি আমি যিকোনো এটা সংখ্যা পাই যাম তেতিয়া কি হৈ যাব সংখ্যাটো হৰণ কৰি পেলাই বাকি ৰৈ গ'লে হেতু যুগ্ম সংখ্যা নহব এনেকুৱা সংখ্যাবিলাক অযুগ্ম সংখ্যা হ'ব এনেকুৱা হ'ল অযুগ্ম আৰু যোনবিলাক সংখ্যা মিলি যায় ব্লক যুগ্ম সংখ্যা যুগ্ম আৰু অযুগ্ম সংখ্যাটো একেবাৰে ইজি জাস্ট 2 এ হৰণ কৰি চালে হৈ গ'ল যদি মিলি যায় যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ আৰু যদি সংখ্যাবিলাক 2 এ হৰণ কৰিলে মিলি নাযায় তেতিয়া হলে এইবিলাক অযুগ্ম সংখ্যা গতিকে তোমালোকে যুগ্ম বা অযুগ্ম সংখ্যা কেনেকৈ উলিয়ায় বা কোনটো সংখ্যা যুগ্ম হ'ব নে অযুগ্ম হ'ব সেইটো তোমালোকে 2 এ হৰণ কৰিলে সংখ্যাটোৰ ওপৰত যুগ্ম অযুগ্ম তোমালোকে ধাৰণা কৰিব পাৰিবা